হাই মোৰ মৰমৰ অসমবাসী ৰাইজ আজি আহি মই উপস্থিত হলো লখিমপুৰৰ পানীগাঁৱৰ বজাৰত এখন বছা গাঁৱলৈ যোৱা গেট হয় ইয়াতে এইখন মাছৰ বজাৰ ইয়াত মাছৰ লীলামি লগা হয় যেনেকে ৰজাৰ দিনৰ বস্তু বয় বস্তু লীলামি লাগে ইয়াতো মাছৰ হেনেকে লীলামি হয় মাছৰ ইয়াত সস্তাটো পোৱা যায় দামতো পোৱা যায় আপুনি অতি সুন্দৰ লোকেল মাছ হয় ইয়াত সকলোখিনি লোকেল মাছ আহে ইয়াৰ নিচে ফিচাৰী আছে এইবিলাক মিছা মাছৰ কেজি ইয়াত 1200 টকা লৈকে গৈছে মই নিজ কানে শুনিছো আৰু মোৰ ভিডিঅ'টোত শেষলৈকে চাই থাকিব আপোনালোকে সকলোখিনি গম পাই যাব আৰু মাছ ইয়াত কিমান দাম কিমান সস্তা আপুনি অতি প্ৰয়োজনীয় আপোনাক জানিবলৈ কাৰণে মই আৰু আপোনালোকে চালনী মাছ খাই থকাতকৈ ইয়াত আমাৰ অসমৰ স্থায়ী যুৱকসকলে নিজে উৎপাদন কৰি লৈ অহা এইখিনি মাছ হয় ইয়াতে নিজেই সকলোখিনি ফিচাৰীৰ মাছ বিলৰ মাছ ইয়াত আপুনি অতি সুন্দৰ বজাৰ লগতে মোৰ ভিডিঅ'টো লাইক এণ্ড শ্বেয়াৰ ছাবস্ক্ৰাইব জৰুৰ কৰিব আৰু ছাবস্ক্ৰাইব বিলকুল কৰিব নাপাহৰিব ছাবস্ক্ৰাইব কৰিবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিব তেতিয়া আপোনালোকক নতুন নতুন আপডেট আপোনালোকে পাই থাকিব আৰু অল অসমৰ ভিডিঅ' মই আপোনালোকক যোগান ধৰিম আপোনালোকৰ মৰম চেনেহ যদি মোক দিব পাৰে ময়ো আপোনালোকক অতি মৰম দিম হাই গাইজ আজি আপোনালোকক মাছৰ বজাৰ দেখুৱাইছো এখন মাছৰ বজাৰ একদম লোকেল মাছ হয় আপোনালোকে অতি সুন্দৰ মাছ
Paso.